সকলোকে নমস্কাৰ জনাই আৰু আগন্তুক অম্বুবাচীৰ শুভেচ্ছা জনাই আৰম্ভ কৰিছোঁ আজিৰ অন্য এটা ব্লগ। আৰু আপোনালোকে চাই আছে দীপলিনা ব্লগ। বৰ্তমান ঘৰতে আৰু এনেই বহি আছোঁ আৰু এটা বিশেষ কাৰণত আজি ঘৰৰ পৰা ভিডিঅ' বনাবলগীয়া হৈছে। ৰাইজসকল এতিয়া কেনেকুৱা পাইছে? ভেকুলী বিয়া পাতি দিলে জেগাই জেগাই আৰু পূৰা বৰষুণ হৈ গৈছে। এইফালে দেখিছে আমাৰ পুখুৰী আৰু পিছ চাইডৰ পথাৰ পুৰা পানীৰে ভৰি গৈছে আৰু মাছ ওলাইছে। মাছ কি হয়, আমাৰ এই পুখুৰীটোৰ পৰা আপোনাৰ কি হয় চোতাল পাইগৈ আৰু এয়া উজাই অহা মাছ পুখুৰীত পানী হ'লত ওপৰলৈ জঁপিয়াই দিলে আৰু তেনেকুৱাতে গৈ ধৰিবগৈ পাৰিলোঁ। ৰৌ মাছেই নে বাহু মাছ নাজানো আৰু মুঠতে পাইছোঁ আৰু উঠাই দিছোঁ। আৰু এতিয়া টিকিলি কটাৰীখনে বাচি আছোঁ আৰু ইফালে বনাই আছে এগ ৰোল বনাই আছে, তাৰ কাৰণে যোগাৰ কৰি আছে আৰু ঘৰতে খাবৰ কাৰণে হয় আৰু এইবিলাক বাহিৰত কিনি খোৱা নহয় যে, সেয়েহে ঘৰতে বনাই দিয়ে আৰু কজিকে আৰু দুয়োটাই মিলি খাওঁ আৰু তেনেকৈ মাজে মাজে বনাই কিনি খাবলৈ বেয়া লাগে, বেছিকৈ তেল মছলাবোৰ দি দিয়ে যে। আৰু এয়া হৈ গ'ল ৰেডি, এচুৱা চিঙি চিঙি খাই আছে। আৰু এইফালে আছে গেৰেজৰ কাম কৰি গাড়ী কাম কৰি এইখিনি প্ৰায়খিনি হৈছেগৈ আৰু বতাহ বৰষুণৰ কাৰণে তেনেকৈ কামখিনি কৰিব পৰা নাই আৰু বিশেষকৈ এইখন স্কুটি বনাই প্ৰায়ভাগ কমপ্লিট হৈছেগৈ আৰু কিবা অকণমান বাকী আছে আৰু তাৰপিছত এইকেইখন নিব আৰু কাম হৈ আছে আৰু তেনেকৈ মজামজিকৈ বৰষুণৰ বতৰ যদিনো হৈ আছে আৰু মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়ি, মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়ি প্ৰেক্টিচ কৰি আছোঁ আৰু মাজে মাজে এইবিলাক গানৰ চৰ্চাটো থাকিব লাগে। ক'ৰবাত গাবলৈ বুলিয়ে নহয় এনেও এইবিলাক কিবা এটাত নহয় কিবা এটাত এইটোৰ চৰ্চাটো থাকিব লাগে, তেতিয়া ভাল আৰু মই যিহেতু এতিয়া 20 তাৰিখত এইটো প্ৰগ্ৰেমটো যাম বুলি ভাবিছোঁ, সেয়েহে অকণমান প্ৰেক্টিচটো লাগিবই ন, যিহেতু 3 বছৰ সময়ৰ ভিতৰত মোৰ এটাও ক'তো প্ৰগ্ৰেমত যোৱা হোৱা নাই আৰু সেইবাবে এতিয়া বৰ্তমান অলপমান প্ৰেক্টিচ কৰি আছোঁ আৰু কেনেকুৱা হয় নাজানো দেই, সেইটো সময়ত গম পাম আৰু ৰাইজে ক'ব যেতিয়া বোলে ভাল হৈছে মই তেতিয়া গম পাম। মই ভাবিছিলোঁ যদি সেইটো প্ৰতিযোগিতা ছিষ্টেমত ৰাখে তেতিয়া মই বেছি ভাল পালোঁহেঁতেন, মোৰ অন্ততঃ ভুলখিনি দেখুৱাই দিব পাৰিলেহেঁতেন বিচাৰকসকলে। আৰু এতিয়াও কোনো কথা নাই, এতিয়াও তেওঁলোকে ভুলখিনি দেখুৱাই দিব পাৰিব। মোক এনেকুৱা এখন প্লেটফৰ্মহে দৰকাৰ হৈছিল য'ত মই গানটো গাই পেলাই মোৰ ভুলখিনি যিখিনি ভুল হৈছে কোনোবাই দেখুৱাই দিব, মোক এইটো ৰাস্তাত যোৱা এনেকৈ গান গোৱা, মোক সেইখিনি দেখুৱাই দিয়া এজন মানুহ দৰকাৰ হৈছিল বুজাই আগবঢ়াই নিবৰ কাৰণে। আৰু এই ছাইডটোত মোৰ সৰুৰ পৰা এটা বহুত আগ্ৰহ আৰু মই স্কুলত আৰু কলেজত বহুতখিনি গান গাইছিলোঁ বা আৰ্টো কৰিছিলোঁ দেই, আৰু তাৰ পুৰস্কাৰো পাইছোঁ। আপোনালোকক দেখুৱাই আছোঁ মই প্ৰমাণ পত্ৰখিনি। এয়া পাইছিলোঁ চিত্ৰাংকনত 2014 চনতে আৰু আখৰবোৰ মৰি গ'ল, সেয়ে মই আকৌ তাৰ ওপৰে ওপৰে ৰঙে লিখি দিলোঁ। আৰু এয়া হৈছে জ্যোতি সংগীতত, এয়াও 2য় স্থান পোৱা 10ম শ্ৰেণীত, এয়া মেলেং হাইস্কুলত। তাৰপিছতে আকৌ বৰগীত গাই সেয়া 2য় পুৰস্কাৰ, এয়াও মেলেং হাইস্কুলত এয়া পাইছিলোঁ আৰু সেইখিনি স্মৃতি হিচাপে থাকি যাব আৰু যিখিনি আৰু তেতিয়াৰ পৰা এতিয়ালৈকে বৰ্তমান সময়লৈকে এইটো মই মাজে মাজে চৰ্চা কৰি থাকোঁ, কিন্তু তেনেকৈ গাবলৈ বা যাবলৈ ক'তো সুবিধাখিনি নাপাওঁ। আৰু এতিয়া কৌশিকেও কৈছে যাবলৈ মন গৈছে যদি যোৱা, ছাপোৰ্টটো আছে বাৰু দেই, আৰু সেইটোৱে ভাল লাগিছে। বিয়া হোৱাৰ পিছতো এইখিনি সুবিধাখিনি পাইছোঁ আৰু মোৰ দৰে বহুতে এইখিনি সুবিধা পোৱা নাই, মই যিখিনি পাইছোঁ আৰু সেইকাৰণে ভাল লাগিছে আৰু মনটোত। আৰু আপোনালোকে চাই যাওক ভিডিঅ'টো আৰু ছাপোৰ্ট কৰি যাব, সেয়াই লাগে। কেদাৰনাথৰ ওপৰত ভিডিঅ'টো আপলোড কৰাৰ পিছতে মই হোৱাটছআপত এনেকৈ দিছিলোঁ। কেদাৰনাথৰ ভিডিঅ'টোত আছিলে কি, তাত ঘোঁৰা চোৰাবিলাক লৈ পেলাই যায় আৰু তাত ঘোঁৰাবিলাক প্ৰতিপাল নকৰে। প্ৰায় 175টাতকৈ বেছি ঘোঁৰা তাত মৰিছে, যিসকলে তাত কি কৰে ঘোঁৰা লৈ ওপৰলৈ যায়, আকৌ সেইখিনি প্ৰতিপাল নকৰে বা কোনো ধৰণৰ আদৰ যত্ন নলয়। তেওঁলোকে অকল ঘোঁৰাটোৰ পৰা পোৱা পইচাখিনিহে ইনকাম কৰিব জানে, কিন্তু তেওঁলোকে কোনো বিশেষ ধৰণৰ ঘোঁৰাখিনি বা বেলেগ জীৱ জন্তুৰ লগত সেইখিনিত প্ৰতিপালন সেইটো কৰা দেখা নাই। বেলেগৰ ব্লগবিলাকো চাইছোঁ মই, য'তে ত'তে পৰি থকা দেখিছোঁ,
আচলতে সেইটো উচিত নহয়। আৰু তাৰ ওপৰত মই এটা শ্বৰ্ট ভিডিঅ' দিছিলোঁ মানে কি হয়, অসমৰ বাহিৰৰ পৰা এজন মানুহে মোক কৈছিলে যে সেই ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়া যাতে মানুহে এই কথাখিনি গম পায়। তো মই সেই অনুপাতে মই ভিডিঅ'টো শ্বেয়াৰ কৰি দিলোঁ মোৰ নিজৰ চেনেলত দি। তাৰপিছত তেওঁক সুধিছোঁ মই কপিৰাইট ক্লেইম আহিব নেকি, সেইবিলাক সুধি মেলি লৈ চব পাৰ্মিশ্যন লৈ পেলাই মই ইউটিউব চেনেলটোত মই ভিডিঅ'টো দিছোঁ। আৰু তাৰপিছতে ৰাতিপুৱালৈ মই চাইছোঁ কি আপোনালোকক মই স্ক্ৰীনশ্বট দিছোঁ, বেলেগ এজন ল'ৰাই মানে হোৱাটছআপৰ ষ্টেটাছ দিছে, কৈছে অভাৰ উস্তাদি কৈছে মোক অভাৰ উস্তাদি কৈছে। ঠিকে আছে। আৰু তেওঁলোকে মানে কি হয়, মোৰ এনেকৈ অকণমান আগুৱাই যোৱা দেখি লৈ পেলাই মানে তেওঁলোকৰ কি হৈছে, হিংসাতে মানে জ্বলন পোৰণ হয়। আৰু মোৰ দৰে হয়তো খুব কম সংখ্যক ছোৱালী মানে বোৱাৰী হিচাপে থাকিবলৈ পোৱা নাই, সেইবাবে এইবিলাক মানে কি হয় হিংসাতে কৰি থাকে। মই ইমান এইবিলাক ধৰি থাকিবলৈও নাই। পিছে ঘৰৰ মানুহে চবেই ছাপোৰ্ট কৰিছে, লগৰখিনিয়ে চবেই ছাপোৰ্ট কৰিছে। আকৌ তাৰপিছত আকৌ মানে ইমানখিনি আগুৱাই যোৱাৰ পিছত আকৌ বেলেগে তেনেকুৱা এটা কৈ দিলে মানে মোৰ ভাল নালাগে। আৰু এইটো গ্ৰহণযোগ্যও নহয় বাৰু। আৰু ভৱিষ্যতে যদি তেনেকুৱা কিবা হয় বা তেনেকৈ ষ্টেটাছ পাম, মই কিন্তু চিধা এইটো মানে কি পুলিচৰ কাষ চাপিম। তাৰমানে কেলৈ মই দিয়াৰ পিছতে ষ্টেটাছটো কেলৈ দিবলগীয়া হ'ল? মই দিছোঁ ঠিক গধূলি টাইমত, তাৰপিছত ৰাতিপুৱালৈ পাইছোঁ ষ্টেটাছটো তাৰ আগত কামোৰটো কৰি আছিলে। মোক খঙে উঠি যায় এনেকুৱা কথাত। তাৰমানে এইবিলাক যোগ্য নহয়। আৰু গুডিৰ লগত যদি অকণমান খেলোঁ, তাই বহুত ভাল পায়। মানে দিনটো বান্ধোনতো থাকে ন, আৰু অকণমান দেৰি মাজে মাজে মই খেলি থাকোঁ। আৰু ইনজেকশ্যন লৈ থৈছোঁ আমি, সেইবাবে এনেকৈ লাগি থাকোঁ। আপোনালোকে এনেকৈ কুকুৰৰ লগত নালাগিব কিন্তু দেই, বহুত বেয়া কথা। আৰু চাবোন দি হাত ধুব লগালগ যদি চুৱে মানে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।